নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল, মোৰ সৰু সৰু কথা মোৰ চেনেলটোলৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি সৰু সৰু কথা মোৰ চেনেলটোত মই আকৌ এটা সৰু কথা ক'ব বিচাৰিছোঁ, যিটো কথাই বা খবৰে বা বাতৰিয়ে সৰু সৰু ল'ৰা ছোৱালীক বা পৰীক্ষা দিয়া যিকোনো ল'ৰা ছোৱালীক সহায় কৰিব বুলি মই ভাবিছোঁ। সেইটো হৈছে বাটন বছ। বাটন বছ কেতিয়াবা শুনিছেনে? বাটন বছ হৈছে জাপানৰ এবিধ ৰবট। আমাৰ যেনেকৈ ভাৰতবৰ্ষৰ কাৰখানাবোৰত শ্ৰমিকে কাম কৰে, ঠিক তেনেকৈ জাপানৰ কাৰখানাবিলাকত আমাৰ মানুহৰ নিচিনা শ্ৰমিকে কাম নকৰে। তাত এবিধ ৰবটে কাম কৰে আৰু সেই ৰবটবিধক কোৱা হয় বাটন বছ। ধন্যবাদ।